নমস্কাৰ বন্ধু বান্ধৱীসকল, শিক্ষা অসম চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। মই আজি হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ কেশৱ মহন্তদেৱে বিৰচিত আঘোণৰ কুঁৱলী কবিতাটোৰ এক চমু আলোচনা আৰু তাৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া অসমীয়া কবিতাৰ আধুনিক যুগ আৰম্ভ হৈছিলে 20 শতিকাৰ 40 দশকত আৰু এই যুগ সৃষ্টিত কমল নাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যৰ দ্বাৰা সম্পাদিত জয়ন্তী আলোচনীয়ে বিশেষ ভূমিকা পালন কৰিছিল। জয়ন্তীৰ পৰৱৰ্তী কালত হেম বৰুৱাদেৱে সম্পাদিত পছোৱা আলোচনী প্ৰকাশ পাইছিল আৰু ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ দ্বাৰা সম্পাদিত ৰামধেনু আলোচনীৰ জৰিয়তে অসমীয়া কবিতাৰ এই আধুনিক ৰূপটিৰ বিকাশ সাধন হৈছিল। তাৰপিছত দ্বিতীয় মহাযুদ্ধৰ ধ্বংসলীলা পাছত কবিসকলক ৰোমান্টিকতাৰ পৰিৱৰ্তে তেওঁলোকে বাস্তৱতাক আঁকোৱালি ল'বলৈ উদগনি যোগাইছিল। আৰু এই জয়ন্তী গোষ্ঠীৰ কবিসকলৰ কিছুমান বৈশিষ্ট্য আছিল। তেওঁলোক আছিলে সাম্যবাদী ভাৱধাৰাৰ প্ৰতি আকৰ্ষিত। এই কবিসকলক প্ৰগতিশীল কবি বুলিও কোৱা হয় আৰু এই কবিসকলে প্ৰধানতঃ কৃষক, শ্ৰমিক আদি সাধাৰণ জনতাৰ সুখ দুখ আৰু সংগ্ৰামৰ ছবি অংকন কৰে। আৰু এই জয়ন্তী আলোচনীখনতে কেশৱ মহন্তদেৱে প্ৰথমতে কবি হিচাপে আত্মপ্ৰকাশ কৰে। অসমীয়া প্ৰগতিশীল কবিতাৰ আভাস দিয়াৰ উদ্দেশ্যে এই আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটো আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। কেশৱ মহন্তদেৱে আধুনিক কবি আৰু গীতিকাৰ হিচাপে বিখ্যাত আছিল আৰু তেওঁ জামুগুৰিহাট হাইস্কুলত শিক্ষক হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিষয়া হিচাপে তেওঁ কৰ্মজীৱনৰ অৱসৰ লয়। তেওঁৰ প্ৰথম কবিতা পুথিখনৰ নাম আছিলে আমাৰ পৃথিৱী আৰু পৰৱৰ্তী সময়ত আগন্তুক তোমাৰ তেজ, মোৰ শুকান কলিজাৰ কুঁহিপাত, ৰ'দ জিকিমিকি, কুঁৱলী আঁতৰি যা, দিশ ধৱলী বৰণ, বুকুত এজাক ধুমুহা আদি পৰৱৰ্তী সময়ত প্ৰকাশ পোৱা তেওঁৰ কাব্যগ্ৰন্থ আছিল। তেওঁ এখন গীতৰ সংকলন আছিল, সেইখন হৈছে মোৰ যে কিমান হেঁপাহ। তাৰ উপৰি উমলা ঘৰ আৰু মা আমি শিশুসকলৰ বাবেও সাহিত্য ৰচনা কৰিছিল। তেওঁ শিশুসকলৰ বাবে ৰচনা কৰা পুথি আছিলে উমলা ঘৰ আৰু মা আমি শদিয়ালৈ যামেই। মোৰ যে কিমান হেঁপাহ এই পুথিখনৰ বাবে কেশৱ মহন্তদেৱে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। গাঁৱৰ মাটিত থিয় হৈ খেতিয়কৰ হিয়াৰ বোজ লৈ গাঁৱৰ চহা জীৱনক প্ৰাণময় ৰূপ দিব পৰা এজন কবি হৈছে কবি কেশৱ মহন্ত। এতিয়া কবিতাটোৰ কথাখিনি ফালে আগবাঢ়িছোঁ। আঘোণৰ কুঁৱলী কবিতাটোত গাঁৱলীয়া কৃষক জীৱনৰ সহজ সৰল চিত্ৰ এখন অংকিত কৰা হৈছে আৰু আঘোণৰ পথাৰৰ সোণবৰণীয়া ধাননিয়ে সৃষ্টি কৰা সেই মনোমোহা পৰিৱেশে কবিৰ প্ৰেমিক মনটিক বাৰুকৈ আকৰ্ষিত কৰিছে। আঘোণৰ কুঁৱলী কবিতাটোত এফালে আছে কবিৰ আঘোণৰ পথাৰৰ সোণবৰণীয়া ৰূপ আৰু আনফালে আছে কবিৰ মনৰ বিষাদ গভীৰ বোধ। কবিয়ে ভালপোৱা সেউতী নামৰ গাভৰুগৰাকীও সেই পথাৰতে ধান দাই আছে নেকি চাবলৈ কবিৰ মনটো উদ্গ্ৰীৱ হৈ পৰিছে। কিন্তু কুঁৱলীয়ে বাট পথ ঢাকি ৰখাৰ বাবে তেওঁ একো দেখা নাপালে। সেইবাবে কবিৰ মনটো বিষাদেৰে ভৰি পৰিছে। কবিয়ে সেই দাৱনীহঁতৰ কাম আৰু কথাৰ মাজেৰে গ্ৰাম্য জীৱনৰ কৰ্ম আৰু ব্যস্ততাৰ এখন নিটোল ছবি অংকন কৰিছে। আঘোণৰ কুঁৱলী কবিতাটোত আঘোণৰ পথাৰৰ মনোমুগ্ধকৰ পৰিৱেশৰ মাজত নিভাঁজ প্ৰেমৰ নিৰ্লোভ ধেমালিয়ে প্ৰাণ পাই উঠিছে আৰু সেই প্ৰেমৰ পোহৰ পৰিছে গ্ৰাম্য জীৱনৰ নিভাঁজ সৰলতাৰ। এইখিনিতে পাঠটোৰ আলোচনাখিনি শেষ হৈছে। এতিয়া প্ৰশ্ন উত্তৰসমূহৰ ফালে আগবাঢ়োঁ। ক অংশৰ অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ, কবি কেশৱ মহন্তই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? উত্তৰ, মোৰ যে কিমান হেঁপাহ। 2 নম্বৰ,
কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা। উত্তৰ মোৰ যে কিমান হেঁপাহ। পচোৱা আলোচনীখন কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল? উত্তৰ হেম বৰুৱাদেৱে। 4 নম্বৰ, কেশৱ মহন্তই কোনখন আলোচনীত প্ৰথমে কবি হিচাপে আত্মপ্ৰকাশ কৰিছিল? উত্তৰ জয়ন্তী আলোচনীত। 5 নম্বৰ, আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটিত উল্লেখ থকা সেউতী কোন? উত্তৰ কবিৰ প্ৰেয়সী। এইখিনিতে ক অংশৰ অতি চমু প্ৰশ্ন উত্তৰসমূহ শেষ হৈছে। এতিয়া আহিছোঁ খ অংশৰ চমু প্ৰশ্ন উত্তৰসমূহলৈ। প্ৰশ্ন নম্বৰ 1, জয়ন্তীৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ জয়ন্তীৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য হৈছে ক নম্বৰ, এই কবিসকলে প্ৰধানতঃ কৃষক, শ্ৰমিক আদি সাধাৰণ শ্ৰেণীৰ জনতাৰ সুখ দুখ আৰু সংগ্ৰামৰ ছবি অংকন কৰে। খ নম্বৰ, জয়ন্তী গোষ্ঠীৰ কবিসকল আকৰ্ষিত হয় সাম্যবাদী ভাৱধাৰাৰ প্ৰতি। গ নম্বৰ, এই কবিসকলক প্ৰগতিশীল কবি বুলিও কোৱা হয়। এতিয়া আহিছোঁ প্ৰশ্ন নম্বৰ 2, অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা 3খন আলোচনীৰ নাম লিখা। উত্তৰ জয়ন্তী, পচোৱা আৰু ৰামধেনু। 3 নম্বৰ, কেশৱ মহন্তৰ 2খন কবিতা পুথিৰ নাম লিখা। আমাৰ পৃথিৱী, পৰৱৰ্তী সময়ত আগন্তুক আৰু তোমাৰ তেজ। মই ইয়াত 3খন দিছোঁ, তোমালোকে 2খন লিখিবা। আৰু আছে তাৰ পৰা যিকোনো 2খন লিখিলেই হ'ল। প্ৰশ্ন নম্বৰ 4, আঘোণৰ পথাৰত কাম আৰু কাম। কবিয়ে আঘোণৰ পথাৰত থকা কি কামৰ বিষয়ে ইংগিত কৰিছে? উত্তৰ আঘোণৰ কুঁৱলী কবিতাটিত কবি কেশৱ মহন্তদেৱে আঘোণৰ পথাৰৰ এখন ব্যস্ততাভৰা ছবি অংকন কৰিছে। ব্যস্ততাভৰা জীৱনৰ সকলো ব্যস্ততা কাটি কৰি থৈ কৃষক দাৱনী উবুৰি খাই পৰে আঘোণৰ সোণবৰণীয়া পথাৰখনত। কৃষকসকল ব্যস্ত হৈ পৰে আঘোণ মাহত সোণালী ৰূপ লোৱা তেওঁলোকৰ আহাৰ কাতি মাহৰ সপোনবোৰ চপোৱাত, অৰ্থাৎ সোণগুটি চপোৱাত। কবিয়ে আঘোণৰ পথাৰৰ ধান কটা, ডাঙৰি বন্ধা আদি কামবোৰৰ বিষয়ে উল্লেখ কৰিছে। এইখিনিতে এইটো প্ৰশ্ন উত্তৰ শেষ হৈছে। 5 নম্বৰ, উৰুলি আৰু ৰাগী শব্দ দুটাৰ অৰ্থ লিখা। উত্তৰ উৰুলি শব্দৰ অৰ্থ হৈছে শুভ কাৰ্যত তিৰোতাসকলে কৰা ধ্বনি বিশেষ আৰু ৰাগী শব্দৰ অৰ্থ হ'ল নিচা বা মাদকতা। আজিৰ ভিডিঅ'টোত ইমানেই। ধন্যবাদ।